গুৰু পৰম্পৰা জন্ম সম্পৰ্কৰ পৰা নাহে। গুৰু পৰম্পৰা গুণ কৰ্মৰ মাধ্যমেহে আহে। কাৰণ সৎগুৰু হ'লে সৎগুণৰ অধিকাৰী হ'ব লাগিব। আৰু সেই গুৰুজনে গীতা ভাগৱত ভগৱানৰ চৰিত্ৰৰ অনুকৰণ কৰি সেইমতে কৰ্ম কৰিব লাগিব। তথা শাস্ত্ৰৰ আদৰ্শ মতে খান পান চাল চলন ইত্যাদি হ'ব লাগিব। যিহেতু ভগৱান শ্ৰীৰামৰ সময়ত যিজন ব্যক্তিয়ে শাস্ত্ৰ আৰু অন্যান্য জ্ঞান লৈ ঋষি মহৰ্ষি হৈছিল, তাৰ পিছতহে তেওঁলোকে এখন গুৰুকুলত ছাত্ৰ ছাত্ৰীক শিক্ষাৰ জ্ঞান তথা দীক্ষা দিছিল। বৰ্তমান অৱস্থাত যদি এজন গুৰুৰ সৎগুণ নাথাকে আৰু তেনে গুৰুৰ পৰা যদি কোনোবা মানুহে শৰণ লয়, সেইজন মানুহৰ মুক্তি হোৱাৰ জগাত নৰকতহে যোৱাৰ সম্ভাৱনা থাকিব। উদাহৰণস্বৰূপে এজন গুৰুৱে যদি মদ মাংস চিগাৰেট গুটখা চাদা ইত্যাদি খোৱাৰ লগতে অত্যাধিক জ্বলা মছলা জাতীয় খাদ্য গ্ৰহণ কৰে, তেনে গুৰুৰ পৰা এখন সমাজ ধ্বংসপথত যোৱাৰহে সম্ভাৱনা থাকিব। কাৰণ এজন শিষ্যই গুৰুৰ শৰণ লোৱা মানে গুৰুৰ দৰে হৈ যোৱা, অৰ্থাৎ গুৰুৰ কৰ্মক অনুকৰণ কৰা। যদি এজন গুৰুৰ খান পান বাণী ব্যৱহাৰ কৰ্ম বেয়া থাকে, তেনে গুৰুৰ পৰা শিষ্যৰো খান পান বাণী ব্যৱহাৰ কৰ্ম বেয়া হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে শুদ্ধ খান পান সৎগুণ সৎ জ্ঞান সৎ আচৰণ আৰু সৎ আদৰ্শ পথত চলা গুৰুক অনুকৰণ কৰাই হৈছে সৎগুৰুৰ শৰণ লোৱা। তেনে গুৰুৰ শৰণ লৈ শিষ্যই যেতিয়া নিজৰ খান পান জ্ঞান গুণ কৰ্ম ইত্যাদি শুদ্ধ কৰিব, তেতিয়াহে তেনে গুৰুৰ পৰা শিষ্যই অনুকৰণ কৰিলে সুখ শান্তি সমৃদ্ধি বৃদ্ধি পাব, যাৰ ফলত এখন আদৰ্শ সমাজ ব্যৱস্থাৰ নিৰ্মাণ হ'ব। এই গুৰু পৰম্পৰা পুনৰ ভগৱান শ্ৰীৰামৰ সময়ৰ দৰে আনিবৰ বাবে শিক্ষা ব্যৱস্থাত গীতা ভাগৱত ৰামায়ণ ইত্যাদিৰ জ্ঞান পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিলে পুনৰ শ্ৰীৰামৰ সময়ৰ আদৰ্শ সমাজ তথা সুখ শান্তি সমৃদ্ধিৰ সমাজ ব্যৱস্থা গঢ় লৈ উঠিব। যিহেতু শিক্ষা ব্যৱস্থাত শাস্ত্ৰৰ জ্ঞান তথা আধ্যাত্মিক জ্ঞান পাঠ্যক্ৰমত দিলে সেই শাস্ত্ৰসমূহৰ ওপৰত গৱেষণা হ'ব, যাৰ ফলত সেই শাস্ত্ৰৰ পৰা সমাজত শুদ্ধ জ্ঞানৰ প্ৰচাৰ হ'ব। কাৰণ শুদ্ধ শাস্ত্ৰ জ্ঞানৰ অনুকৰণৰ পৰা সমাজৰ উঠি অহা প্ৰজন্মৰ বৌদ্ধিক জ্ঞানৰ বৃদ্ধি হোৱাৰ লগতে স্বভাৱ চৰিত্ৰ উন্নত হ'ব, যাৰ ফলত এখন আদৰ্শ দেশ তথা সমাজৰ নিৰ্মাণ হ'ব।